গাজৰ কা হালৱা বনাবলৈ আমাক লাগিব গাজৰ যোনটো মই এনেদৰে পিছি লৈছোঁ, ড্ৰাই ফ্ৰুটছ, চেনি, ঘিউ ডাঙৰ 2 চামুচ, ইলাচি পাউডাৰ আৰু 1 গিলাচ গাখীৰ। হালৱা বনাবলৈ মই ননষ্টিক পেনখন গৰম কৰি লৈছোঁ। ননষ্টিক পেনহে ভাল হালৱা বনাবলৈ। পেনখন গৰম হোৱাৰ পাছত এতিয়া দিব ডাঙৰ 2 চামুচ ঘিউ। এতিয়া ঘিউখিনি ভালদৰে মেল্ট হ'বলৈ দিব। ঘিউখিনি ভালদৰে মেল্ট হৈ যোৱাৰ পাছতে ৰুকি থোৱা গাজৰখিনি দি দিব। মিডিয়াম সাইজৰ 10টা গাজৰ লৈছোঁ মই ৰুকি পেলাই হালৱা বনাবলৈ। এতিয়া ভালদৰে গাজৰ আৰু ঘিউখিনি মিক্স কৰিব মিডিয়াম ফ্লেমত। ভালদৰে লৰাই হোৱাৰ পাছত গাজৰখিনি সিজিবলৈ 5 মিনিটৰ কাৰণে ঢাকনখন মাৰি দিব। গাজৰখিনি ভালদৰে সিজি যোৱাৰ পাছত গাখীৰ দি দিব। মই গোটেই গিলাচ গাখীৰ দি দিছোঁ। এতিয়া ভালদৰে গাখীৰখিনি গাজৰখিনিৰ লগত মিক্স কৰিব আৰু 10 মিনিটৰ কাৰণে ঢাকি দিব। ঢাকি দিয়াৰ পাছতো মাজে মাজে এনেদৰে চেক কৰি থাকিব যাতে তলত ধৰি নাযায়। যেতিয়া দেখিব যে গাখীৰখিনি গাজৰখিনিৰ ভিতৰত একদম সোমাই গৈছে তেতিয়া আপুনি 150 গ্ৰাম চেনি দি দিব। এতিয়া ভালদৰে চেনিখিনি মিক্স কৰিব গাজৰখিনিৰ লগত। যেতিয়া চেনিখিনি ভালদৰে মিক্স হৈ যাব গাজৰৰ লগত তেতিয়া একদম ধুনীয়া কালাৰ এটা ওলাব হালৱাখিনিৰ, চেনিখিনি কেৰামেলাইজ হৈ যোৱাৰ কাৰণে। এতিয়া ড্ৰাই ফ্ৰুটছখিনি দি দিব। মই ড্ৰাই ফ্ৰুটছত কাজু আৰু এলমণ্ডছ দিছোঁ। ড্ৰাই ফ্ৰুটছখিনি দিয়াৰ পাছত ইলাচি গুড়ি অকণমান দিব। তেতিয়া হালৱাখিনি বৰ ধুনীয়া গোন্ধ ওলায়। এতিয়া অলপ লৰাই দিব যাতে ইলাচিৰ গুড়িখিনি ভালদৰে মিক্স হৈ যায় হালৱাখিনিৰ লগত আৰু ধুনীয়া গোন্ধ এটা এৰে। এয়া আমাৰ গাজৰ কা হালৱা ৰেডি। একদম টেষ্টি হৈছে খাবলৈ। আপুনি যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে।